দেখিছেই নহয় ৰাইজ, সদায় দৰে আজিও আমি প্ৰে কৰাৰ পাছত আখৰা ষ্টাৰ্ট কৰিলোঁ। আৰু এয়া আকৌ আজি প্ৰথমতে আমাৰ নাচনী কেইজনী নাচিছে। গৰম কেনেকুৱা পৰিছে বাৰু আপোনালোকৰ ফালে? ইমান বেছি গৰম পৰিছে, যি হ'লেও প্ৰেক্টিচটো কৰিবই লাগিব, কাৰণ বিহুলে মাজত মাত্ৰ কেইটামান দিন আছে। আখৰা শেষ হোৱাৰ পাছত আমাৰ ৰূপ দেখিছেনে? গৰমত একেবাৰে অৱস্থা বেয়া হৈ গৈছে। আজি আমাৰ আখৰা দিনৰ পৰা হৈছে বুলিয়ে ক'ব পাৰি। যিহেতু দিনৰ পৰা আখৰা কৰিয়ে আছোঁ, এই চাহকাপ নোহোৱাকৈ হ'ব জানো? কেতিয়াও নহয়। আৰু তাৰ মাজতে আমাৰ ইটো সিটো ধেমালি থাকেই নহয়। আজি পিছে আমি ৰাতি ভাত সাজ প্ৰেক্টিচৰ ৰুমতে গোটেইখিনি একেলগতে খালোঁ। এনেও গোটেইখিনি একেলগে খালে বেছি ভাল লাগে। আজি আকৌ ভাতৰ ৰান্ধনি আমাৰ সৌ দুগৰাকী দেই। অকল এয়াই নহয়, আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকৰ বাবে।